আজি মই আপোনালোকক দেখাব খুজিছোঁ এটা সুগন্ধি ৰঙীন আৰু বহুতে সোৱাদ ভৰা ভেজ বিৰিয়ানী। এই বিৰিয়ানীত আমি ব্যৱহাৰ কৰিছোঁ তাজা বিন, মিঠা গাজৰ, নৰম ফুলকবি আৰু সেউজীয়া মটৰ। আটাইবোৰ আমাৰ ঘৰৰে হয়, যিবোৰে বিৰিয়ানীটো কৰি তোলে আৰু বেছি টেষ্টি আৰু হেল্থি। গোটেইকেইবিধ চব্জি ভালকৈ মই ধুই পানীটো তৰাই লৈছোঁ আৰু এতিয়া জোখ অনুযায়ী মই নিমখ, হালধি, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, গৰম মছলা, বিৰিয়ানী মছলা আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট, এচামুচ আৰু কাশ্মীৰী জলকীয়াৰ গুড়া দিলোঁ আৰু এইখিনি মই দৈ লৈছোঁ। দৈটো ভালকৈ ফেটি থৈছিলোঁ আৰু ইয়াৰ লগত মিক্স কৰি দিলোঁ। এতিয়া একেবাৰে ধুনীয়াকৈ মই মিক্স কৰিম যাতে গোটেইবোৰ মছলা চব্জিৰ ভিতৰত সোমাই যায়। এনেদৰে ভালকৈ মিক্স কৰিম আৰু আপোনালোকে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ কমেণ্টৰ বাবে মই আশাৰে বাট চাই ৰ'ম। এইখিনি মই এতিয়া মেৰিনেটত ৰাখিম। ইয়াতে মই মটৰকেইটা মিক্স কৰা নাই আৰু এয়া চাওক আমাৰ অসম বিখ্যাত জহা চাউল। মই ধুনীয়াকৈ ধুই এয়াও পানীটো মই তৰাই থৈছোঁ। এতিয়া এয়া মটৰ আৰু কেঁচা জলকীয়া দিলোঁ। এতিয়া মই কেইটামান গোটা লং, ইলাচি, জালুক আৰু জিৰা ল'লোঁ আৰু এটা কুকাৰ বহুৱাই দিলোঁ। কুকাৰটো তেল দিলোঁ। গৰম হোৱাত মই গোটা মছলাকেইটা দি দিলোঁ। এইটো ফুটোতে মই এয়া মছলাখিনি যে মেৰিনেটত ৰাখিছিলোঁ সেইখিনি ইয়াতে মই এতিয়া ভাজি ল'ম। ধুনীয়াকৈ ভাজিম আৰু যাতে অলপ বেছি জুইত ভাজিম, তেতিয়াহে পানীটো উঠিলেতো বেয়া হ'ব। সেয়া যাতে পানীটো নুঠাকৈ অলপ শুকানকৈ ভাজি ল'ম, তেতিয়াহে মানে বিৰিয়ানীটোত ই ভাঙি নাযাব। অলপ ৰঙচুৱা হ'লৈ মই ধুনীয়াকৈ ভাজি ল'ম, যাতে মনত ৰাখিব পানীটো যাতে নুঠে। এনেদৰে ভাজিছোঁ, দেখিছেনে? আৰু কিমান ধুনীয়া ৰঙচুৱা হৈছে। আপোনালোকে যদি এনেদৰে বনোৱা নাই বনাই চাবচোন। আৰু এতিয়াহে মই মটৰকেইটা ইয়াতে মিক্স কৰি দিম। মটৰকেইটা আগতীয়াকৈ নিদিব, নহ'লে বেছিকৈ সিজি যাব। যিহেতুকে মই কুকাৰত বনাম আজি বিৰিয়ানীটো, মানে যেতিয়া চিটি মাৰিম তেতিয়া ভালকৈ সিজি যাব। সেইকাৰণে যাতে মানে মটৰকেইটা আগতে নিদিয়ে। এনেদৰে ভালকৈ ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া মই এইখিনি এটা বাতিত ধুনীয়াকৈ উলিয়াই থ'ম। আৰু মোক বহুতে কৈ আছিল আপুনি কেনেকৈ কুকাৰত জহা চাউলৰ বিৰিয়ানী বনায় সেইটো বা দেখুৱাবচোন। সেয়েহে আপোনালোকলৈ মই এই ৰেচিপিৰ ভিডিঅ'টো আগবঢ়ালোঁ। এতিয়া মই কুকাৰটোত মই অলপ তেল যোগ কৰিলোঁ আৰু এয়া মই এচামুচ ঘি দিলোঁ। ঘিটো মানে যেতিয়া গলি গ'ল তেতিয়া মই কেইটামান জালুক আৰু লং আৰু এলাচি দুটা দি দিলোঁ আৰু এইকেইটা যেতিয়া ফুটিছে তেতিয়া যোগ কৰা হৈছে অসম বিখ্যাত জহা চাউল, যাৰ গোন্ধে বিৰিয়ানী আৰু বিশেষ কৰি তোলে। মই চাউলকেইটা আগতীয়াকৈ ধুই ধুনীয়াকৈ পানীটো তৰাই থৈছিলোঁ। গোটেইকেইটা চাউল ইয়াতে মই যোগ কৰি দি একেবাৰে ল' ফ্লেমত বনাম। যিহেতুকে কুকাৰটোত মই আগতীয়াকৈ চব্জিটো ভাজি লৈছিলোঁ, সেয়েহে তলত লাগি যোৱাৰ বহুত সম্ভাৱনা থাকিব আৰু ভালকৈ লাৰি থাকিব আৰু ফ্লেমটো একেবাৰে ল' ৰাখিব। চাউলকেইটা মনত ৰাখিব, চাউলকেইটা একদম ধুনীয়াকৈ ভজা হ'ব লাগিব। জহা চাউল যিহেতুকে ই বাচমতি চাউল নহয়, জহা চাউল মানে সিজি যাব। সেয়েহে এইখিনি মই জোখ অনুযায়ী অলপ নিমখ দিলোঁ। এতিয়া বেছিকৈ নিমখ নিদিব আৰু এইখিনি মই চেনি দিলোঁ। চেনি দিলে খাবলৈ বৰ টেষ্টি হয়, সেয়েহে এইখিনি দিলোঁ আৰু ভালকৈ লাৰি থাকিব, তলত লাগি যাব পাৰে। এই ধুনীয়াকৈ এনেকৈ কম জুইত লাৰিব। আপোনালোকে আটাই মানে বহুতে কয় যে মুছলিম মানুহে ইমান ধুনীয়া বিৰিয়ানী বনায়, পোলাও বনায়, খাবলৈ যে ইমান টেষ্টি হয়। এনেদৰে বনালেহে সেই টেষ্টিটো আপোনালোকে পাব। এনেদৰে ধুনীয়াকৈ ভাজি যেতিয়া অলপ ফুটিব চাউলকেইটা, তেতিয়া গম পাব ৰঙচুৱা হ'ব আৰু তেতিয়া গম পাব যে ভজা হৈছে। আৰু নিমখ এতিয়া বেছিকৈ নিদিব, যিহেতুকে চব্জি ভাজোঁতেও নিমখ দিছিলোঁ। সেইটো যেতিয়া মই পানীটো মিক্স কৰিম তেতিয়া ভালকৈ চাই ল'ম আৰু তেতিয়াহে গম পাম নিমখ দিব লাগে নে নালাগে। আপোনালোকে এনেদৰে যদি যিসকলে বনাই পোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাবচোন, কিমান যে সোৱাদ লাগে, তেতিয়াহে গম পাব আপোনালোকে। আৰু ৰেচিপি ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ কমেণ্ট পালে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এতিয়া মই ভাজি থোৱা ভেজিটেবলখিনি ইয়াতে মই এতিয়া যোগ কৰি দিম গোটেইখিনি ধুনীয়াকৈ। চাউল ভাজোঁতে মনত ৰাখিছেনে মই অকণমান নিমখ আৰু চেনিৰ বাহিৰে একো মিক্স কৰা নাই। এতিয়া গোটেইখিনি ইয়াতে দি দিছোঁ আৰু মই এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিম। আৰু মই এই কাপটোৰে মই চাউল দিছিলোঁ 1.5 কাপ, সেয়েহে পানী হ'ব লাগে 6 কাপ আৰু
মই দিছোঁ 6 কাপ নহয় 5 কাপ হ'ব লাগিছিল, মই দিছোঁ ইয়াতে 4 কাপ পানী আৰু অকণমান দিছোঁ। যিহেতুকে জহা চাউল পানীটো কম লাগে, বাসমতি হ'লে বেছি লাগিল হয়। এতিয়া মই নিমখটো চালোঁ অকণমান টেষ্ট কৰি, নাই হোৱা নাই, অলপ যোগ কৰি দিলোঁ আৰু অকণমান এইখিনি ঘি দিলোঁ। এইখিনি দিলোঁ মই বিৰিয়ানী মছলা আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম ভালকৈ আৰু অলপ ইয়াতে মই কেশৰ যোগ কৰি দিম। কি ধুনীয়া ৰঙচুৱা হৈছে চাওকচোন। এইখিনি পদিনা দিলোঁ, পদিনাৰ পাত দিলে খাবলৈ বৰ টেষ্ট লাগে আৰু এইখিনি কেশৰ দিলোঁ আৰু এয়া অলপ এইখিনি কেওৰা ৱাটাৰ অলপ মিক্স কৰি দিলোঁ। তেতিয়াহে খাবলৈ এটা ধুনীয়া মানে টেষ্ট আহে। এতিয়া মই এটা চিটি অহালৈ মই ঢাকনখন বন্ধ কৰি দিলোঁ আৰু এটা চিটি এয়া চিটি এটা আহিল। মই এতিয়া কুকাৰটো বন্ধ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'লে বাদ চাম। এয়া চাওক গ'ল, এয়া দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে, আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। এতিয়া মনত ৰাখিব একেবাৰে ঠাণ্ডা হোৱালৈ নাৰাখিব, নহ'লে গেলি যাব। এতিয়া লাহে লাহেকৈ যাতে চব্জিবোৰ ভাঙি নাযায় তেনেদৰে অকণমান ইপিটি সিপিটিকৈ দিব, তেতিয়াহে গোট মাৰি নাযায়। আৰু মনত ৰাখিব যাতে চব্জিবোৰ ভাঙি নাযায়। দেখিছেনে কি গোটা গোটা হৈ আছে চব্জিবোৰ। লাহে লাহে দম দি সিজোৱা হৈছে যাতে সোৱাদ আৰু সুগন্ধি ভিতৰলৈ সোমাই যায়। এই ভেজ বিৰিয়ানীটো আপোনালোকে ৰাইতা আৰু চালাডৰ সৈতে খালে এটা সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে এই সহজ ৰেচিপিটো ঘৰতে এবাৰ চেষ্টা কৰি চাব। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেছি ভাল লাগিলে আপোনজনলৈ শ্বেয়াৰ কৰিব, তেওঁলোককো চাবলৈ সুবিধা কৰি দিব। আকৌ আজিলৈ আহিলেও পুনৰ নতুন এটা সুস্বাদু ৰেচিপিৰ সৈতে পুনৰ দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে।